নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ অৰুণাচলৰ টুটিং, একেবাৰে চাইনাৰ বৰ্ডাৰৰ ওচৰত। ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। গাড়ীখনত তেলটো ভৰাই ল'লোঁ বন্ধুসকল। এতিয়া আমি আৰামছে গৈ থাকিম। একদম 2000 কিলোমিটাৰ ড্ৰাইভ হ'ব এই ট্ৰিপটোত। চাই থাকিব। জাপ খাই লওঁ এটা চবেই, বহুত গৰম না, গতিকে জাপ এটা খাই লওঁ বঢ়িয়াকৈ। পানীখিনি খাই নাৰিকলটো আমি লৈ ল'লোঁ, যিহেতু বহুত দূৰ ড্ৰাইভ হ'ব, গতিকে মাজে মাজে খাই থাকিব পাৰিম মন গ'লে। নাগাৰা নাম লগাই লৈছোঁ বন্ধুসকল। আমি কিন্তু গাড়ীত গৈ থাকিলে নাগাৰা নাম বহুত শুনো। আমাৰ চন্দনটো একেবাৰে নাগাৰা নামৰ প্ৰেমিক, বহুত নাগাৰা নাম শুনি শুনি গৈ থাকোঁ আমি। তেজপুৰৰ জীয়া ভৰালি ব্ৰিজখন ইমান ধুনীয়া লাগে, লোকেশ্যনটো বহুত সুন্দৰ লোকেশ্যন। আপোনালোকে নিশ্চয় আহিছে এই চাইডেৰে, ধুনীয়া লাগে এই জেগাখিনি। এইখন হ'ল মনাবাৰী টি গাৰ্ডেন, আৰু মোৰ যদি ভুল হোৱা নাই এছিয়াৰ ভিতৰতে বৃহৎ চাহ বাগিচা, এছিয়াৰ ভিতৰতে চবতকৈ ডাঙৰ চাহ বাগিচা এইখন। আমি নাৰায়ণপুৰৰ পৰা সোমাই দিছোঁ। আমি বিহপুৰীয়া হৈ লালু কোলাম গৈ কিনে এইখন গাড়ীয়ে ইমান দিগদাৰ দিছে, মানে মাজে মাজে গৈ আছে। তেওঁ নিজেও যাব নোৱাৰে, আমাকো অভাৰটেক কৰিব দিয়া নাই। অভাৰটেক কৰিলে দিয়ক কিবাকে। আৰু আমি পাই গ'লোঁ লখিমপুৰ বাইপাছৰ এই তেল ডিপুটো, আৰু এই তেল ডিপুটোতে আজি আমি থাকিম। ইয়াতে খানা পিনা বনাম, সকলোবোৰ দেখুৱাই আছোঁ, চাই থাকিব। আমাৰ সৈনিকসকল লাগি গৈছে খানা বনোৱাত পূৰা। এনেদৰে আমি এই পাতি পাৰি লৈছোঁ বাহিৰতে, সুন্দৰভাৱে লাইট আছে, আৰু এনেকৈ সকলোৱে ধৰা ধৰিকৈ খানাখিনি বনাই খাই বৈ শুই থাকিম ইয়াতে। এই খানা খাব বহিছোঁ দেই,
ৰাইজসকলে খানা খাব বহিছোঁ বঢ়িয়াকৈ খানা খাওঁ খানা খাই ইয়াতে টোপনি মাৰিম গুড মৰ্ণিং গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ নেক্সট ডে আমি আজি যাম চিলাপথাৰলৈকে চিলাপথাৰত এখন গাড়ী যাব বাছাৰ আমি চিলাপথাৰত ৰখিব লাগিব যেতিয়ালৈকে বাছাৰৰ গাড়ীখন খালী হৈ ঘূৰি নাহে দুই ভাই কি বহি আছে ইয়াতে অলপমান চাহ পানী খাই লওঁ মুখ চুখ ধুই চাহ পানী অলপমান খাই ইয়াৰ পৰা গৈ থাকিম আজি চিলাপথাৰলৈকে এইখন আমাৰ গাছৰ তলত এখন গাড়ীখন আৰু এইফালে এখন ফিল্ড এখন আছে এখন ফিল্ড এখন আছে ইয়াতে আমি গাড়ীখন ৰখাই আজি দিনটো ভাত পানী ইয়াতে বনালোঁ খালোঁ খাই বৈ এতিয়া গাড়ীত শুই আছিলোঁ আৰু এতিয়া 5টা বাজিল এতিয়া যাম আমি পেট্ৰল পাম্পত যাই গা পা ধুই পেট্ৰল পাম্পত ৰাতি 9টা বজাৰ পৰা পেট্ৰল পাম্পত থাকিব পাৰিম আৰু গা ধুইছে বাপৰে বাপ মজা লাগিছে গৰম পানী নেকি নাই ঠাণ্ডা পানী মজা লাগিছে দে ধু চাবি জাগা লাগবে পানী দেখবে মন গৈছে চিলাপথাৰত আমি অসমৰ এনেকুৱা এখন গাঁও নাই য'ত গা ধোৱা নাই আৰু য'ত হাগা নাই অসমতো বাদ দে নৰ্থ ইষ্টৰ এনেকুৱা এখন জাগা নহয় আছে য'ত আমি হাগা নাই আৰু য'ত আমি গা ধোৱা নাই আমি দমকল মাৰি মাৰি এনেকৈ গা ধুই আছোঁ আৰু সিহঁতে নদীত এনজয় কৰি কিনে গা ধুই আছে যিখন গাড়ী বাছাৰ গৈছিলে আমাক ভিডিঅ' পঠাইছে এনেকৈ সিহঁতে নদীত এনজয় কৰি কৰি গা ধুই আছে আমি দমকল মাৰি মাৰি গা ধুই তত পোৱা নাই বন্ধুসকল আজি 4 দিন হ'ল
চিলাপথাৰত বহি থকা এতিয়ালৈকে সেইখন গাড়ী বাছাৰ খালী কৰি আহি পোৱা নাই বেজাৰ লাগি গৈছে বহি বহি ইয়াতে আজি খালী হৈ যাব লাগে আজি কাম হৈ আছে বোলে কাম চলি আছে এতিয়া আজি যদি কাম হৈ যায় তেওঁলোকে ৰাতি আহি পাব কালি মৰ্ণিংহে আমি ইয়াৰ পৰা ওলাব পাৰিম চন্দনে এইবিলাকৰ পৰা ঢেকীয়া বিচাৰিছে হা আজি ৰাতি বোলে ঢেকীয়া আৰু কণীয়ে বনাব এইবিলাক ঢেকীয়া ধুনীয়া ঢেকীয়া আছে আজি হা এই ইয়াতে এইবিলাক ঢেকীয়া থৈ দিছে এইবিলাক ঢেকীয়া ইয়াতে থৈ দিছে এই চন্দন চাওক চুলি কাটিব গৈছিল যাই এই গজনী কাঠ দি আহিছে একদম গজনী কাঠ কি গজনী কাঠ দিলি একদম কাটাপ্পা দিছে নেকি বেলেগ লাগা আছে কিন্তু এইয়া বেলেগ লাগছে নাই নাই মই ইমান চুটিকে ভাল নাপাওঁ মজা লাগছিল নে মজা দাড়িডাল অলপ দীঘলকৈ ৰাখিব লাগিছিল এক ফুট দীঘল কৰিব লাগিছিল দে भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু আমি গৈ আছোঁ ট্ৰেকিং যদি সম্ভৱ হয় চাইনা বৰ্ডাৰলৈকে যাম গতিকে আপোনালোকে নেক্সট ভিডিঅ'টো পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবৰ কাৰণে নাপাহৰিব প্লিজ থেংক ইউ